নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ অন্য এটা ভিডিঅ'ৰ সৈতে মই দিব্যজ্যোতি ভূঞাই সকলোকে আমাৰ এই চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি আমি আহিছিলোঁ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানলৈ আৰু ইয়াত আমি জীপ চাফাৰী কৰিবলৈ গৈ আছোঁ। বলকচোন আপোনালোকেও আমাৰ এই যাত্ৰাটোৰ সহযোগী হওক। আমি আহি পোৱা যিহেতু দেৰি হৈ গ'ল, সেইকাৰণে আমিতো হাতী চাফাৰী কৰিবলৈ নাপালোৱেই। এয়া হাতী চাফাৰী কৰি ঘূৰি আহি আছে, মানে হাতীৰ পৰা এয়া পৰ্যটকসকলক নমাই ঘূৰি আহি আছে। তো আমি গৈ আছোঁ জীপত আৰু এইসকলে ইতিমধ্যে হাতী চাফাৰী কৰি ঘূৰি আহি আছে। যিহেতু আমি খুব সোনকালে আজি ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰিলোঁ, সেইকাৰণে কুঁৱলী যোৱাই নাই। এইটো দেখিছেনে এইটো গড়, ইয়াৰ ওচৰত একদম শান্ত হৈ যদি আমি চাই থাকোঁ, বহুত সময় আমাক মানে এই একেটা জেগাতে ৰৈ থাকিব, ঘপককৈ ই দৌৰ নামাৰে। সিহঁতৰ যিহেতু অভ্যাস হৈ গৈছে, চাওঁতে ডেইলি পৰ্যটক আহে আৰু পৰ্যটকে সিহঁতক চাই ওচৰৰ পৰা, সিহঁতে বুজি পায়েই কথাটো মোটামুটি। যদিও সিহঁতি বনৰীয়া জীৱ, এই সদায় দেখোঁতে বা লগ পাওঁতে মানুহৰ লগত এইটো ঘৰচীয়া প্ৰাণীৰ নিচিনাই হৈ পৰিছেগৈ। এই গোটেই জিপচিখিনি ৰখাই দিলে, গোটেই লাইন হৈ আছে একদম। এতিয়া মনে আপোনালোকে চাই থাকক, অলপ পিছত কি হ'ব গৈ আছে। আমি যিহেতু আঁতৰৰ পৰা চাই আছিলোঁ, আমাৰ ড্ৰাইভাৰজনে ক'লে এতিয়া লাহেকৈ আমি আগবাঢ়িব পাৰোঁ। তো আমি লাহে একেবাৰে গড়ৰ কাষেদি আগবাঢ়িছোঁ। এইটো চাওক, ইমান ধুনীয়া, ইমান সুন্দৰ, ইমান নিপুতল গড়। তো আমি আগবাঢ়ি ল'লোঁ আৰু ইয়াৰ পৰা আমি একদম ধুনীয়াকৈ স্পষ্টকৈ দেখা পাম। দেখিছেনে ইমান সুন্দৰ পৰিৱেশ আজি। গড়টোক ইমান ওচৰৰ পৰা দেখা পাই পৰ্যটকসকল একদম মুগ্ধ হৈ পৰিছিলে। তেনেকুৱাতে আহিলে নহয় দুইটা হাতী। এই দুটা মানে হাতী চাফাৰী কৰিবলৈ লৈ আহিছিলে। এই গড়ে হাতীকেইটাক বিৰাট ভয় কৰে। এয়া চাওক, হাতীকেইটা অহাৰ লগে লগে সি তাৰ মোচনেই বেলেগ হৈ গ'ল, সি ঘূৰি ল'লে। এই হাতীটোও মানে তাৰ পৰা একেবাৰে সুৰডালে খেদি দিছে। ই মানে ভয় খাই পেলাই ইয়াৰ পৰা পলাইছে। চাওক কিমান সুন্দৰ দৃশ্য এইটো। ই গুচি গ'লগৈ ভয়তে। মানে ঘৰটোৱে হাতীকেইটালে ভয় কৰে। চাওক, এইটো গ'লগৈ, আকৌ ঘূৰি ল'লে। সিও মানে এটা ফেপেৰি পতাৰ দৰে কৰিছে। দেখিবলৈ ইমান এটা সুন্দৰ দৃশ্য হৈছে। চাওক, এই হাতীকেইটাই মানে তাক ফেপেৰি পাতিছে আৰু সিও ফেপেৰি পতাৰ নিচিনাকৈ উভতি ধৰিছে। কিমান এটা সুন্দৰ দৃশ্য, আপোনালোকেও মুঠতে মনে চাই থাকক। ইমান এটা সুন্দৰ দৃশ্য আমি ইমান এটা সুন্দৰ জেগাৰ পৰা উপভোগ কৰিবলৈ পাইছোঁ। কি মনোমোহা দৃশ্য, এইফালে দুটা হাতী আৰু এইফালে এটা গড়। ইমান ধুনীয়া পৰিৱেশ সাধাৰণতে দেখিবলৈ পোৱা নাযায়। ই গড়ে যে হাতীলে ভয় কৰে, মই আজিহে জানিবলৈ পাইছোঁ।